ফুটপাথত এটি সুন্দৰী কন্যা বুকত এবাৰ কান্দিছে, আকৌ মানুহবোৰ দেখি গাড়ীবোৰলৈ চাই মিচিকিয়াই হাঁহিছে। চাৰি বেৰত থাকি দুখোজৰ ৰাস্তাটিত ধৰ্ষিতা হয় নাৰী। এই ৰাস্তাটো আকৌ এইজনী সুন্দৰীৰ ঘৰ। তাই দৰিদ্ৰ হ'ব পাৰে, কিন্তু সেই মূল্যৱান হাঁহিটি থাকিবনে অন্ধকাৰলিপ্ত এই পথত সুৰক্ষিত? হৈছোঁ চিন্তিত, কিন্তু মায়া মোহ নিজৰ সুখ-দুখত প্ৰতিজন আমিও ব্যস্ত। ফুটপাথত এটি সুন্দৰী কন্যা বুকত এবাৰ কান্দিছে, আকৌ মানুহবোৰ দেখি গাড়ীবোৰলৈ চাই মিচিকিয়াই হাঁহিছে। এই ৰাস্তাটো তাইৰ ঘৰ। তাই দৰিদ্ৰ হ'ব পাৰে, কিন্তু সেই মূল্যৱান হাঁহি